এখন সৰু গাঁৱত ঘনশ্যাম নামৰ এজন ল'ৰা আছিল। সি সদায় ভাবিছিল যে ডাঙৰ ঘৰ, বহুত টকা বা ডাঙৰ সফলতা পালেহে জীৱনত সুখ পোৱা যায়। সেইবাবে সি সদায় অশান্ত হৈ থাকিছিল। এদিন পুৱাতে সি ঘৰৰ বাহিৰলৈ ওলাই গ'ল। সূৰ্যৰ কোমল পোহৰ, চৰাইৰ মিঠা সুৰ আৰু ঠাণ্ডা বতাহে তাৰ মনটো শান্ত কৰি দিলে। সি অলপ হাঁহি উঠিল। তাৰ পিছত সি মাকৰ লগত বহি গৰম চাহ আৰু ৰুটি খালে। মাকে বেলেগ বেলেগ সুখ ক'ত লুকাই আছে? ব্যক্তিৰ ভেদে সুখৰ সংজ্ঞা বেলেগ বেলেগ। কিন্তু সত্য কথা হৈছে, মানুহে সৰু সৰু মুহূৰ্তত ডাঙৰ সুখ বিচাৰি পাব পাৰে। লগত খেলিবলৈ গ'ল। হাঁহি ধেমালিতো সময় কেনেকৈ পাৰ হ'ল সি গমেই নাপালে। সন্ধিয়া ঘৰলৈ আহোঁতে পথত এজন বৃদ্ধ মানুহক বোজা উঠোৱাত সহায় কৰিলে। বৃদ্ধই হাঁহি ক'লে, বাপু, তই আজি মোক সহায় কৰি মোৰ দিনটো ভাল কৰি দিলি। ৰাতি ঘনশ্যাম আকাশত জোনাক আৰু তাৰাবোৰ চাই ভাবিলে, আজি সি ডাঙৰ কিবা নাপালেও দিনটো সুখেৰে পাৰ কৰিলে। সেইদিনাৰ পৰা আৰ্জনে বুজি পালে যে সুখ বহুত দূৰত নহয়। পুৱাৰ সূৰ্যোদয়, মাকৰ মৰম, বন্ধুৰ হাঁহি আৰু প্ৰকৃতিৰ সৌন্দৰ্য, এই সৰু সৰু মুহূৰ্তবোৰেই চিৰদিনৰ বাবে মনত আনন্দ দি থাকে। শিক্ষা, জীৱনৰ ডাঙৰ সুখবোৰ সৰু সৰু মুহূৰ্তৰ মাজতেই লুকাই থাকে।